নামনি অসমৰ ধুবুৰী জিলাৰ ২৬ নং বিলাসীপাৰা পশ্চিম বিধানসভা সমষ্টিৰ AIUDF দলৰ বিধায়ক তথা প্ৰশাসনিক সম্পাদক হাফিজ বছিৰ আহমেদ কাছেমীৰ প্ৰচুৰ তত্বাৱধানত আজি দিনত বিলাসীপাৰা কঠালদি দ্বিতীয় খণ্ড গৌৰাং নৈতে ৭,৪৩,৮৮,০০০ টকাৰ পকী দলং নিৰ্মাণৰ কাম আজি বিয়লি ৪ মান বজাত শুভ উদ্বোধন কৰে। উল্লেখ্য যে উদ্বোধনী অনুষ্ঠানত ধুবুৰী জিলা AIUDFৰ সভাপতি হাজী আব্দুল খালেক, কাজাইকাটা সমবায় সমিতিৰ চেয়াৰমেন শ্বেখ আবুল হাছেম, পলায়ন সূত্ৰধৰ জাকিৰ হুছেইন, সাদেক আলী আহমেদ, হাফিজুল ইছলাম, ৰফিকুল ইছলাম, ইছমাইল হুছেইন আদিকে ধৰি দলীয় সতীৰ্থবৃন্দৰ লগতে স্থানীয় গণ্যমান্য ব্যক্তি উপস্থিত থাকে। বিধায়কগৰাকীৰ এনে কৰ্মদক্ষতাৰ ফলত ৰাজনৈতিক দিশত পূৰ্ণ সঁহাৰি জনাব বুলি আশ্বাস প্ৰদান কৰে ৰাইজে। RIDFৰ অধীনত বিউজি এখন ব্ৰিজ হ'ব 90 মিটাৰ দীঘল আৰু দুফালে বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট বাক্সা লাইভ। টোটেল খৰচ হ'ব 7,43,00,000 টকা।